তো হেল্ল' 75 ফেমিলি, কি খবৰ সকলোৰে? মোৰো ভাল আৰু মই আছোঁ বৰ্তমান ফিল্ডতে, চাব পাৰে বেকগ্ৰাউণ্ডটো। আৰু আজি হৈছে 20 নম্বৰ ডেইজ আৰু 75 ডেইজৰ, আৰু এতিয়া বাজিছে 11:24। মানে আগবেলা ছেশ্যনটো কৰিম বুলি আহিছোঁ, কাৰণ মানে অলপ ৰ'দত প্ৰেক্টিছ কৰোঁ টাইম পাওঁতেই, নহ'লে কলেজ খুলিলে নহ'ব বুলি। চ' আকৌ সুধিছোঁ আৰু কমেণ্ট কৰি দিব যে আপোনালোকৰ খবৰটো। কোনেও কমেণ্ট কৰি নিদিয়ে, বেয়া পায় নেকি মোক। তাৰপাছত এতিয়া মই দৌৰিব আহিছোঁ। ছেশ্যনত আছে 32 কিলোমিটাৰ টাইমিং চাব লাগে। তাৰপাছত টিচাৰ লিষ্টটো ৰেপিটেশ্যন হৈ এপাক 5 পাক। তাৰপাছত মিডল বডি মিনছ 4 reps, তাৰ প্ৰেক্টিছ কৰিব লাগে ৱৰ্কআউট। তো এইটোৱে হ'ব আজিৰ ছেশ্যন, আৰু কিমান টাইমত কমপ্লিট হয় সেইটো ক'ব নোৱাৰিম। আৰু এতিয়া মই ষ্টাৰ্ট কৰিব লৈছোঁ, তাকে লাগি থাকক ভিডিঅ'ত। চালোঁ 13 মিনিট 53 ছেকেণ্ড লাগিলে, বহুত থাকিব নোৱাৰা হৈছে। কমচে কম 11:55 বাজিলে। এতিয়া ইমান দৌৰ ৰ'দত কেনেকৈ দৌৰিব পাৰিম ন? তো হ'লেও চেষ্টা এটা কৰিছিলোঁ। 10 মিনিট 53 ছেকেণ্ড লাগিলে। এতিয়া আছে ৰেপিটেশ্যনটো এক্সট্ৰাকৈ 5 পাক মাৰিব লাগে। তো এইটো এটা ক্লিপে দেখাম ৰেপিটেশ্যনৰ। তো চালোঁ এতিয়া ৰেপিটেশ্যন এটা মাৰিলোঁ। এতিয়া আমাৰ মোৰ ৰানিং কমপ্লিট হ'ল। সোমাইছিলোঁ 13 মিনিট 53 ছেকেণ্ডত। তাৰপাছত ৰেপিটেশ্যন ফাষ্টাৰ মাৰিলোঁ, যেনে তেনে হ'লেও টানি। তাৰপাছত এতিয়া আছে মোৰ 4 reps ৱৰ্কআউট, প্ৰেক্টিছটো। তো বেছি নহয়, 5টা ক্লিপছে দেখাম। তাৰপাছত মই 10টাতছে বেছি ৱৰ্কআউট কৰিম, হ'লেও 5টা ক্লিপে দেখাব পাৰিম। চ' চলো এতিয়া ৱৰ্কআউটটো কৰি লওঁ এপছৰ। পোন্ধৰ বাৰ ঠিক আছে। এইটো হ'ল ইয়াৰ লেফ্ট ৰাইট।
না হ'ল কমপ্লিট সকলো ছেশ্যন এপছটো এতিয়া হ'ল 11 বিটমান মানে এপছৰ ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ বাট অভাৰহিট বুলি দেখালে এইটো স্ক্ৰীনশ্বটত দেখুৱাই দিছোঁ অভাৰহিট হ'ল চ' এতিয়া মোৰ ছেশ্যন কমপ্লিট হ'ল আৰু এতিয়া বাজিলে 12:28 এইটো চাব পাৰে আৰু মই এতিয়া অলপ ফানি আৰু ডাইটটো অলপ কৰি মই যাওঁগৈ তো লগ পাই আছোঁ অকণমান 3 ছেকেণ্ডৰ ক্লিপছৰ পাছত তো পাছবেলা যিটো ছেশ্যন হ'ব এইটোৰ পাছত লগ পাই আছোঁ তো এতিয়া মই গৈ থাকোঁগৈ তো চলো লগ পাই আছোঁ এগেইন না ইভিনিং টাইম হয় মই ফুটবল এখন খেলি লওঁ গ্ৰাউণ্ডত বেছি ভিডিঅ' নকৰোঁ জাষ্ট খেলিম আৰু যামগৈ আৰু ফুটবল মানে ইমান ভিডিঅ' কৰি লাভ নাই বিশেষ ভিডিঅ' নবনালোঁ কাৰণ সন্ধিয়া সময় হয় আৰু খেল খেলি থাকোঁতে ভিডিঅ' বনাবলৈ আৰু অলপ কিবা লাগে চ' আজিৰ ছেশ্যন ইমানতে কমপ্লিট হ'ল আৰু নেক্সট ভিডিঅ'ত লগ পামগৈ তো তেতিয়ালৈকে টাটা বাই বাই টেক কেয়াৰ আৰু আজি নদৌৰোঁ দেওবাৰ কিমান দৌৰিম আৰু অলপ দেওবাৰটো ৰুটিনত মই আউটডোৰ গেম প্লেটো চিলেক্ট কৰি লৈছোঁ তাতে আউটডোৰ এখন খেলিলোঁ ফুটবলকে চ' এতিয়া মই গৈ থাকোঁগৈ তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই টেক কেয়াৰ আৰু বাই